হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি মই এটা বিশেষ কাৰণতে ভিডিঅ'টো বনাইছোঁ। মানে মোৰ দুদিনমান হৈছে মানে প্ৰথম পৰাই আৰম্ভ কৰিছোঁ যে মোৰ ফেচবুক একাউণ্ট এটা আছিলে আৰু ইনষ্টা একাউণ্ট এটা আছিলে। আৰু ফেচবুকত আছিলে প্ৰণৱ বৰুৱা বুলি আৰু ইনষ্টাত আছিলে প্ৰকমেন আছাম বুলি। দুইটা একাউণ্ট মানে বহুত দিন চলায়ো আছিলোঁ আৰু ভিডিঅ' দিও গৈছিলোঁ, পষ্টো কৰি গৈছিলোঁ, ঠিকে চলি গৈ আছিলে। কিন্তু বৰ্তমান মাজতে মানে 15 আগষ্ট আগদিনাখনি 14 আগষ্টৰ ৰাতিপুৱা আগদিনাখনি একাউণ্ট দুটা মানে ছাছপেণ্ড কৰি দিলে। কেলৈ কৰিছে নাজানো, মানে কিন্তু ছাছপেণ্ড কৰাই দিলে। একেবাৰে লগ ইনো কৰিব নোৱাৰি এতিয়া, বা পাছপৰ্ট দিও খুলিব নোৱাৰি। ইয়াত কিবা ডাউনলোড ইনফৰমেশ্যন দেখায় আৰু APL কৰিব দেখায়। মোৰ লগৰক দেখালোঁ, তেতিয়া লগৰ দুটামান আছিলে, তেহেঁতৰো মানে ফেচবুকৰ মনিটাইজেশ্যন হৈ আছিলে আৰু তেহেঁতে ক'লে যে APL কৰিব লাগিব বুলি কৈছে। তাৰ মানে এটা নটিফিকেশ্যন দিয়ে, এটা APL কৰিবৰ কাৰণে ডকুমেণ্ট ছাবমিট কৰিব লাগে নিজৰ, আৰু প্ৰুফ লাগে, মানে আইডেণ্টি প্ৰুফ লাগে। তাত প্ৰুফটো ছাবমিট কৰি দিলোঁ, কিন্তু মই এটা কৰি দিলোঁ, কিন্তু একাউণ্টটো এতিয়ালৈকে বৰ্তমান অহা নাই। একাউণ্টটো নহয় আজি 5 দিন হৈ গৈছে। কি কাৰণত কৰিছে বা কেলৈ কৰিছে, কোনোবাই মোক ৰিপৰ্ট মৰাৰ কাৰণে হৈছে নে, কিবা বেয়া ভিডিঅ' দিয়াৰ কাৰণে হৈছে নে, লোকৰ ভিডিঅ' দিয়াৰ কাৰণে হৈছে নে, ফটো দিয়াৰ কাৰণে হৈছে, কিন্তু মই সেইবিলাক একো কৰা নাই। মই অকল নিজৰ ভিডিঅ' দিওঁ আৰু নিজৰ ফটো পষ্ট কৰোঁ, আৰু কমেডি ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু কমেডি ভিডিঅ' দি আছিলোঁ, আৰম্ভ হৈ গৈছিলে দেই। ফেচবুকত মানে মনিটাইজেশ্যন হৈ আছে, কিন্তু আৰ্নিঙো কৰি আছিলোঁ। বৰ্তমান আজি প্ৰায় 4 মাহমান হ'ল আৰ্নিং কৰি আছিলোঁ। বেছি নহয়, কমকৈ হ'লেও মানে $50 মান হ'ব গৈছিলে, কিন্তু তেনেকুৱাতে মানে ছাছপেণ্ড কৰিলে একাউণ্টটো। কিন্তু এতিয়া ইমানেই বেয়া লাগিছে যে একাউণ্টটো ইমান দিন কষ্ট কৰি চলাই মেলি আহি এতিয়া অৱশেষত মানে মনিটাইজেশ্যন পোৱাৰ পিছত মানে যদি একাউণ্টটো ছাছপেণ্ড হৈ যায় বা ৰিপৰ্ট মাৰি দিয়ে কোনোবাই হেক কৰি দিয়ে, কেনেকুৱা লাগিব? ইমান দিন ছমাহ ধৰি যদি একেৰাহে যদি যুঁজিয়ে থাকোঁ ফেচবুকৰ লগত, তেতিয়া মানে মনত কেনেকুৱা হ'ব? আপোনালোকৰো হ'ব বা মোৰো হ'ব। মোৰ এতিয়া হৈ আছে তেনেকুৱা বৰ্তমান। আৰু ফেচবুকত মানে চবকে মই লাইক কমেণ্ট ফ'ল' মাৰোঁ, সেইটোতো থাকিবই। সেইটোতো বেছি মৰা নাই, কিন্তু সেইটোতো মই মানে কি লাইক কমেণ্ট অভাৰ কৰি দিলে মানে কিবা তাত এলাৰ্ট দেখাই দিয়ে বোলে, তেনেকৈ কৈছে। কিন্তু লগৰকেইটাই কৈছে, কিন্তু মই তেনেকৈ ইমানো কৰা নাই। কিন্তু মই একদম এটা মিডিয়ামত মানে চলাই থাকোঁ, ফেচবুক আৰু ইনষ্টা দুইটা চলাই থাকোঁ। ইমান অভাৰো নচলাওঁ আৰু বেছিও নচলাওঁ, কিন্তু পষ্ট কৰোঁ সদায়, চবকে লাইক কমেণ্ট কৰোঁ, সকলোকে ছাপোৰ্ট কৰোঁ। কিন্তু মানে এটা কথা জানিব বিচাৰিছোঁ যে ছাছপেণ্ডটো কিয় কৰিলে? মই যদি বেয়া ভিডিঅ' দিয়া নাই